মইনাহঁত তোমালোক ভালে আছানে? আজি কাতি বিহু কঙালী, তোমালোকে কঙালী বিহু নিশ্চয় পাৰ হৈছে দিনটো। এতিয়া মই তোমালোকক এই বিহু উপলক্ষে দুটামান কথা কাহিনী ক'বলৈ ওলাইছোঁ। তোমালোকে মন দি শুনিবা দেই। তোমালোকে কাতি বিহু কেনেদৰে উদযাপন কৰে সেই বিষয়ে জানাই যে আমি তুলসী ভেটি বনাওঁ, তুলসী বৃক্ষ ৰোপণ কৰোঁ, তাৰ তলত আমি ধুনীয়াকৈ চাকি বন্তি ফুল জালি দি পেলাই সজাই পেলাওঁ আৰু পাৰিলে আমি পথাৰত ধাননি পথাৰত ধাননি পথাৰত বন্তি দিয়ে। আকাশ বন্তি জ্বলাব পাৰে কোনোবাই। আকাশ বন্তি মানে এডাল দীঘল বাঁহৰ ওপৰত চাকি এগছ জ্বলায়, যাতে পথাৰত পোক পৰুৱাৰ আক্ৰমণৰ পৰা এই গেৰ ধৰা ধানবিলাক নষ্ট নহয়, সেই উদ্দেশ্যে আকাশ বন্তিও জ্বলোৱা হয়। বাৰু যা হওক, এতিয়া সেইখিনি কাম আমাৰ জাতীয় উৎসৱ হিচাপে আমি পালন কৰি আহিছোঁ, সকলোৱে নিশ্চয় জানায়েই। তাৰোপৰি সন্ধিয়া আকৌ আমি যেতিয়া সৰু আছিলোঁ তেতিয়া কি কৰিছিলোঁ, মানুহৰ ঘৰে ঘৰে তুলসী ভেটিৰ ওচৰত নাম গাইছিলোঁ। নামষাৰ এতিয়াও অকণমান মোৰ মনত থকাখন গাইছোঁ দেই। তুলসীৰ তলে বহু চৰে, তাকে দেখি ৰামচন্দ্ৰ হৰধনু ধৰে। এইফাকি নাম আমি ল'ৰা ছোৱালীবিলাকে গোট হৈ এটা চুবুৰীত গাইছিলোঁ আৰু আমাকে তুলসী তলৰ ভকত হিচাপে আমাক প্ৰসাদ সকলো মানুহেই দিছিল। তেনেকৈ আমাৰ শৈশৱটো পাৰ হৈছিল। কিন্তু আজি মই তোমালোকক ক'বলৈ ওলোৱা কাহিনীটো হ'ল যে তুলসী বৃক্ষৰ বিষয়ে ক'বলৈ ওলাইছোঁ। তুলসী পবিত্ৰ বৃক্ষ হিচাপে আমি হিন্দু মানুহখিনিয়ে সদায় গণ্য কৰি আহিছোঁ। এই তুলসী বৃক্ষনো কোন, কিয়নো ইমান পবিত্ৰ বুলি গণ্য হয়, সেই বিষয়েহে মই তোমালোকক আজি তোমাৰ ক'বলৈ আহিছোঁ। এতিয়া শুনিবা দেই মন কৰি। যে তুলসী হৈছে এটা সময়ত তুলসীৰ নাম আছিলে বৃন্দা। তাৰমানে এখন ৰাজ্যত শংখাসুৰ নামৰ এটা অসুৰ আছিল আৰু সেই অসুৰৰে পত্নী আছিল বৃন্দা। বৃন্দা আছিল সতী। সতী বুলি ক'লে মহাসতী, তোমালোকে জানাই কুন্তি, মণ্ডোদৰী, বৃন্দা এইসকলক মহাসতী বুলি কোৱা হয়। অৰ্থাৎ তেওঁলোকৰ পবিত্ৰ ধৰ্ম সম্পূৰ্ণৰূপে পালন কৰি জীৱন উৎসৰ্গা কৰিছিল। এতিয়া শংখাসুৰ কিন্তু অসুৰ আছিলে, তেওঁ বৰ অত্যাচাৰী আছিল। তেওঁৰ অত্যাচাৰত এটা সময়ত দেৱ দেৱতাসকলো অতিষ্ঠ হৈছিল। শংখাসুৰক বধ কৰাৰ উপায় চিন্তা কৰি তেওঁলোকে ব্ৰহ্মাৰ ওচৰ পালেহি। ব্ৰহ্মাই শংখাসুৰক বধ কৰিবৰ কাৰণে অন্য একো উপায় নাপায় বিষ্ণুৰ ওচৰলৈ পঠালে দেৱতাসকলক, যে বিষ্ণুৱে ইয়াৰ উপায় উলিয়াব পাৰিব, তোমালোক বিষ্ণুৰ ওচৰলৈ যোৱা। সেই বুলি কওঁতে দেৱ দেৱতাসকল আহি বিষ্ণুক এই কথাটো নিবেদন কৰিলে। বিষ্ণুৱে তেতিয়া ক'লে যে হ'ব, শংখাসুৰক বধ কৰাৰ কিবা এটা নিশ্চয় কূটনৈতিক মানে বল বিক্ৰম পৰাক্ৰমেৰে তেওঁক বধ কৰাটো সম্ভৱ নহয়, কাৰণ তেওঁৰ পত্নী মানে পতিত্বৰ বলত স্বামী জীৱন দীৰ্ঘায়ু হৈ আছে। গতিকে তেওঁক সহজে বধ কৰাটো সম্ভৱ নহয়। গতিকে ইয়াত নিশ্চয় কূটনৈতিক কৌশল প্ৰয়োগ কৰিব লাগিব। সেইবুলি বিষ্ণুৱে এটা ৰূপ ল'লে। বিষ্ণুৰ এটা ৰূপত এনেকুৱা এটা ৰূপ ল'লে যে তেওঁ সাইলাখ শংখাসুৰৰ দৰে হৈ এদিন শংখাসুৰৰ ঘৰত প্ৰৱেশ কৰিলে। সেই মুহূৰ্তত শংখাসুৰ ঘৰত নাছিল, তেওঁ বৃন্দাৱতী অকলে আছিল। আৰু বৃন্দাৱতীয়ে যেতিয়া তেওঁ ঘৰত প্ৰৱেশ কৰিলে, তেওঁ গৰুড় পক্ষীত উঠি গৈছিল আৰু গৰুড় পক্ষীৰ আঁতৰতে ৰৈ আছিল। বৃন্দাৱতীয়ে যেতিয়া ভিতৰলৈ তেওঁ স্বামীহেন সেই মানুহজন সোমাই অহা দেখিলে, তেওঁ স্বামী বুলিয়ে ভাবিলে
আৰু স্বামীৰ পৰিচৰ্যা কৰিলে, পৰিচৰ্যা কৰি মনৰ ভাৱ আদান প্ৰদান হ'ল। তাৰপাছত তেওঁলোকে স্বামী হিচাপে তেওঁ সতীত্ব হৰণ কৰিলে। এতিয়া বৃন্দাসতীয়ে কিন্তু কিবা এটা অনুভৱ কৰিলে, কিবা এক সন্দেহ হ'ল, যিটো সন্দেহত তেওঁ সুধি পেলালে যে আপুনি আচলতে হয় কি? আপুনিতো মোৰ স্বামী নহয় যে অনুমান হৈছে। সেইবুলি যেতিয়া সুধিলে, তেতিয়া বিষ্ণুৱে কথাখিনি ক'লে। তেওঁ ক'লে, বৃন্দাসতীক ক'লে যে মই আচলতে শংকাসুৰ নহয়, মই স্বয়ং বিষ্ণুৱেই হয়। কাৰণ তোমাৰ সতীত্বৰ বলত শংকাসুৰ অতি অত্যাচাৰী হৈ উঠিছে আৰু দেৱ দেৱতাসকলো অতিষ্ঠ হৈছে। গতিকে শংকাসুৰক বধ কৰাৰ নিমিত্তে মই তোমাৰ সতীত্ব হৰণ কৰিম। এতিয়া বৃন্দাসতীয়ে তেওঁৰ ওপৰত ভীষণ খং উঠি বিষ্ণুক অভিশাপ দিলে যে আপুনি মোৰ এই সতীত্ব হৰণ কৰাৰ ফল কি হ'ব পাৰে জানেনে? আপোনাৰ ইয়াৰ ভয়াৱহ পৰিণাম ভোগ কৰিব লাগিব। ইয়াৰ পৰিণামস্বৰূপে আপুনি গণ্ডকী নদীত গৈ মধুবনৰ গণ্ডকী নদীত শিলা হৈ থাকিব লাগিব। তেতিয়া বিষ্ণুৰ উপায় নাই, বিষ্ণুৱে যিহেতু অপকৰ্ম এটা কৰিলে, গতিকে তেওঁ বৃন্দাৰ এই হাওপাত তেওঁৰ গাত লাগিল। আৰু তেতিয়া বিষ্ণুৱে ওলোটাই সতীক ক'লে, মোৰ যি হৈছে হ'ব, যি হয় হ'ব, কিন্তু তুমিও এই পাপ কৰ্মৰ কাৰণে ফল ভোগ কৰিব লাগিব। কি ফল ভোগ কৰিব? তেওঁ ক'লে যে পুষ্প কাষ্ঠ, অৰ্থাৎ শুকান কাঠৰ দৰে এবিধ বৃক্ষ হৈ তুমি পৃথিৱীত জন্মগ্ৰহণ কৰিবা। তোমাৰ আৰু মোৰ মানে তেখেতৰ তোমাৰ পত্ৰৰে মোৰ পূজা হ'ব। অৰ্থাৎ তুলসীৰ পাত দিহে বিষ্ণু পূজা হয়। সেই শাওপাত বৃন্দায়ো মূৰ পাতি ল'লে। অলপ পাছতেই শংকাসুৰ আহি গৃহ প্ৰৱেশ কৰিলে আৰু প্ৰৱেশ কৰি দেখিলে তাত বিষ্ণু স্বয়ং বহি আছে। তাতে শংকাসুৰ আৰু বিষ্ণুৰ ভীষণ যুদ্ধ হ'ল। সেই যুদ্ধত শংকাসুৰে বিষ্ণুক ধৰ্মাচান যুদ্ধ হৈ এই সতীৰ সতীত্ব হৰণ কৰাৰ অপৰাধত বিষ্ণুক বহুত মাৰি তেওঁক অচেতন কৰি পেলালে। বিষ্ণু যেতিয়া অচেতন হ'ল, তেতিয়া তেওঁ উঠি যোৱা গৰুণ্ড পক্ষীটোৱে বিচি তেওঁক সেই অচেতন অৱস্থাটোৰ পৰা চেতনা ঘূৰাই দিলে। আৰু বিষ্ণুৱে তেতিয়া চেতনা ঘূৰাই পাই তেওঁ হাতত থকা চক্ৰৰে শংকাসুৰৰ দুই বাহু কাটি দিয়াৰ লগে লগে শংকাসুৰ আহি ভূমিত পৰিল। অৰ্থাৎ তেওঁ পৰি গ'ল ভূমিত বলি। আৰু তেতিয়া বিষ্ণুৱে ক'লে যে শংকাসুৰ, তোমাৰ ইতিমধ্যে কাৰ্যকাল শেষ হ'ল, গতিকে তুমি এতিয়া যোৱা, তুমি সাগৰত শংখ হৈ জন্মগ্ৰহণ কৰা। আৰু সেই শংখ বিষ্ণু পূজাত ব্যৱহাৰ হ'ব। শংখৰ মাতেৰে ধ্বনিত হ'লেই সকলো অপায় অমংগল দূৰ হ'ব। সেই আশীৰ্বাদ লাভ কৰি শংকাসুৰৰ জীৱনো ধন্য হ'ল। এই কথাখিনি আমাৰ তুলসী চৰিত্ৰ নামৰ এই পুথিখনত লিখি থৈ গৈছে। আৰু আমি আজিকালি যিহেতু আমাৰ তুলসী তলত নাম লোৱা মানুহ নাই, গতিকে তুলসী চৰিত্ৰ পাঠ কৰি আমি এই কাহিনী ভাগৰ জৰিয়তে তুলসী কিমান পবিত্ৰ বৃক্ষ বা তাৰ লগত শালেগ্ৰাম আৰু শংখৰনো কি সম্বন্ধ, এই বিষয়ে জানিব পাৰিম। মইনাহঁত, তোমালোকে সাধুটো মন দি শুনিবা। এই কাহিনীবিলাক জানিব লাগে, কাৰণ একোটা কাহিনীয়ে আমাৰ যিবিলাক উৎসৱ পাৰ্বণ, এই উৎসৱ পাৰ্বণবিলাকৰ লগত জড়িত হৈ আছে। গতিকে আমি উৎসৱটো ভালদৰে উদযাপন কৰিবৰ কাৰণে তাৰ অন্তৰত যি কাহিনী থাকে, সেই কাহিনী
জনাটো অতি আৱশ্যক বুলি মই ভাবোঁ। এতিয়া চেনেলটো যদি তোমালোকে ভাল পাইছা, তোমালোক বহুতে কিন্তু ছাবস্ক্ৰাইব কৰা নাই মইনাহঁত, অকণমান ছাবস্ক্ৰাইব কৰি দিবা, তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা দেই।